নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। সকলোকে মোৰ ইউটিউব চেনেল আছাম স্পেচ চেনেল পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই কেইদিনমানৰ আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোৰ যিসমূহ কমেণ্টছ আছিল সেই কমেণ্টছসমূহৰ ৰিপ্লাই দিবলৈকে বনাইছোঁ। আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছিল তেন্তে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। চ' এনি ফৰ্ডাৰ ডিলে লেটছ ষ্টাৰ্ট নাও। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেন্তে চাই ল'ব, সেইটো এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। সেই ভিডিঅ'টোত মই কিছুমান কথা কৈছিলোঁ, যদি আপুনি সেইটো চোৱা নাই চাই ল'ব, তেতিয়া আপোনালোকে এই ভিডিঅ'টো বুজি পোৱাত সহজ হ'ব। ইয়াৰে মষ্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল যে আমাৰ মেডিকেল টেষ্টসমূহ কেনেকৈ কৰোৱা হ'ব। এটা সম্পূৰ্ণ ভিডিঅ' দিবলৈ কৈছিলে, কিন্তু সম্পূৰ্ণ ভিডিঅ' দিবলগীয়া টপিক নহয়। একচুৱেলি মোক আপোনালোকক কৈ দিছোঁ কি কৰিব। আই টেষ্ট কৰিব আপোনালোক বিশেষকৈ, যিটো আমাৰ আই টেষ্ট নিশ্চয় আপোনালোকে যদি আগতে কৰিছে তেন্তে গম পাব হৈছে মানে চকু পৰীক্ষা, যিটো পৰীক্ষা আপোনালোকে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট বা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ সময়ত আপোনালোকে দিছিল আৰু আপোনালোকে তেতিয়া কোৱালিফাই হৈছিল। আৰু সেইটো প্ৰচেছকে পুনৰবাৰ কৰা হয়, সেইটো হৈছে আই এক্সাম। আই এক্সামত আপোনালোকক কিছুমান এলফাবেটছ দিয়া হয়। সেই এলফাবেটছখিনি এটা মেক্সিমাম আৰু মিনিমাম ডিষ্টেঞ্চত আপোনালোকক ৰখা হয়। সেই এলফাবেটছখিনি আপোনালোকে স্পষ্টকৈ পঢ়িব পাৰিছে নে নাই সেইটো পৰীক্ষা কৰে। সেইটো হৈছে চকু টেষ্ট। আৰু নাক, কাণ, চকু এইকেইটা কেলৈ ইম্পৰ্টেণ্ট হৈছে, যেতিয়া আপুনি ট্ৰেইনিং পিৰিয়ডলৈ যাব, ট্ৰেইনিঙত যথেষ্ট কষ্ট হয় আৰু সেইখিনি ট্ৰেইনিংটো আপোনালোকে সম্পূৰ্ণ যাতে কৰিব পাৰে সেই ভিত্তিতে আপোনালোকক মানে মেডিকেলটো কৰোৱা হয়। যদি আপোনালোকৰ মেডিকেলত এনি প্ৰব্লেম হয়, আপোনালোকৰ চাকৰিটো একো নহয়, বাট আপোনালোকৰ ট্ৰেইনিংটো পিছুৱাই যোৱাৰ চান্স থাকে। সেইবাবে আপোনালোকে এইকেইটা কথা ইমান চিন্তা কৰিবলগীয়া নাই। সাধাৰণ কথা, চকু, কাণ, নাক আৰু যিটো আমাৰ ব্লাড টেষ্ট সেইটো কৰোৱা হয়। আৰু ব্লাড টেষ্টটো আমি যেতিয়া জইনিং কৰিছিলোঁ তেতিয়া কৰোণাৰ ক'ভিডটোৰ টাইম আছিলে, সেইটো কাৰণে কৰোৱা হৈছিলে। আপোনালোকক নকৰিবলৈও আছে। চ' একো নাই, আপোনালোকে মানে এই টেষ্টটো এইটো কাৰণে কৰা হয় বিশেষ এটা কাৰণ, আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা যিসমূহ কেণ্ডিডেট আহে তাৰ ভিতৰত কাৰোবাৰ যদি বেমাৰ আজাৰ আছে সেই বেমাৰ আজাৰখিনি ধৰা পৰে, যাতে নহ'বা আপোনালোকৰ ট্ৰেইনিং পিৰিয়ডটো আমাৰ গোটেইখিনিতো একেলগতে কৰোৱা হয়, তাৰ পৰা যাতে সেই বেমাৰটো সংক্ৰমণ নহয় সেই ভিত্তিতে আপোনালোকক সেই মেডিকেল টেষ্টটো কৰা হয়। বাকী একো চিন্তা কৰিবলগীয়া নাই। চ' মেডিকেলৰ ওপৰত মই সেইটোকে ক'লোঁ। যদি আই ভিজন কি বস্তু বুজি পোৱা নাই বা আমাৰ যিখিনি চকু, কাণ, নাক সেইকেইটাতে কি কি টেষ্ট কৰে মই সম্পূৰ্ণ এটা ডিটেইলছ ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। চ' সেইটো ভিডিঅ' পিছত দিম, এতিয়া সময় নাই বিশেষ। নেক্সট কুৱেশ্যনটো এজনে সুধিছিল যে মেৰিট চাৰ্টিফিকেট লাগিব নে নাই, বিবাহ হোৱা মানে যিখন আমাৰ চাৰ্টিফিকেট, মানে কোন মেৰিট আনমেৰিট। চ' সেই চাৰ্টিফিকেটখনৰ কোনো প্ৰয়োজন নাই। আপোনালোকে সুধিব জাষ্ট এইটো, আপোনালোকে যেতিয়া আমাৰ চাৰ্ভিচ শ্বীট বনোৱা হয় তেতিয়া আপোনালোকে তাত টিক মাৰ্ক মাৰিলে হয় বা তেনেকুৱা আপোনালোকৰ অপশ্যন থাকে মেৰিট বা আনমেৰিট, তাত কোনো সেইখন চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। নেক্সট কথাটো হ'ল যে আমাৰ যিসমূহ এক্সচেঞ্জ, এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সচেঞ্জত যিসমূহ আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কথা কৈছোঁ। একচুৱেলি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিসমূহ আমাৰ কোৱালিফিকেশ্যন আছিল সেইসমূহ কিছুমানে বহুতে ভুল কৰি থৈছে। মানে মেট্ৰিকৰ কোৱালিফিকেশ্যন থকাখিনি হায়াৰ ছেকেণ্ডেৰীত আছে বা কিছুমানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ বুলি আপডেট কৰি থৈছে। সেইটো আপোনালোকে এটা কথা কৈ থৈছে, যেতিয়া আপোনালোকে যিটো মানে ধৰি লওক এ বিৰ কাৰণেতো কোৱালিফিকেশ্যন মেট্ৰিক পাছ লাগে বা ইউ বিৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ লাগে। সেই বস্তুকেইটা আপোনালোকে কেনেকৈ শুদ্ধ কৰিব মই কৈ দিছোঁ যে আপোনালোকৰ যিসমূহ যেতিয়া আপোনালোকে জইনিং কৰিবলৈ আহিব নিজৰ স্থানত, তেতিয়া আপোনালোকে যিটো মানে পোষ্টৰ বাবে এপ্লাই কৰিছিল সেই ডকুমেণ্টছখিনি আনিলে হ'ব। ভাৰেঞ্চি আপুনি এইখিনি আনি কোনো কাম নাই, কাৰণ আপোনালোকে সেইখিনিহে ৰাখিব যিখিনি কোৱালিফিকেশ্যনৰ ভিত্তিত আপোনালোকৰ চাকৰিটো হৈছিল। আৰু আপোনালোকে তাত আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাতে ইনক্লুড হৈ আছে যে আমাৰ যিসমূহ ডকুমেণ্টছ আছিল সেই ডকুমেণ্টছসমূহ আমাৰ ভুল হৈ আছে, সেইখিনি আপোনালোকে মানে কি হ'ব। আপোনালোকে যদি কোৰ্ট এপিট কৰিম বুলি কৈছে, বহুতে কৈছে যে কোৰ্ট এপিট কৰিলেও হ'ব নেকি বা তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে। আপোনালোকে কোৰ্ট এপিটটো কৰিব পাৰে, বাট কোৰ্টতকৈ আপোনালোকৰ বেষ্ট অপশ্যনটো হৈছে আপোনালোকে অনলাইনত সেইখিনি কাৰেকশ্যন কৰি লওক। অনলাইনত কেনেকৈ কাৰেকশ্যন কৰিব লাগে মই কৈছোঁ, আপোনালোকে ছেবাৰ যিটো ৱেবছাইট বা আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন, মানে যিখিনি হায়াৰ ছেকেণ্ডেৰী পাছ সেইখিনিৰ কাৰণে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আৰু যিখিনি মেট্ৰিক পাছ তেওঁলোকৰ কাৰণে ছেবাৰ যিটো বৰ্ড আমাৰ বামুণী মৈদামত আছে গুৱাহাটীত। চ' আপোনালোকে তাত আহি পেলানি সেইখিনি আপডেট কৰি ল'ব পাৰিব। মানে আপোনালোকে অনলাইন কৰিব লাগিব। অনলাইন কৰাৰ পিছত আপোনালোকৰ তাৰপৰা এটা ৰিচিপ্ট দিব, সেই ৰিচিপ্টটো যদি দেখুৱাই আপোনালোকে ইয়াত আমাৰ মেইন অফিচত, মইতো গুৱাহাটীতে থাকোঁ, যদি কিবা প্ৰব্লেম হয় তেনে মোক কণ্টেক্ট কৰিব পাৰে। চ' সেই অফিচত জমা দিয়াৰ লগে লগে আপোনালোকক সেই ডকুমেণ্টছখিনি কাৰেকশ্যন কৰি দিব আৰু অৰিজিনেলখিনি তেওঁলোকৰ ওচৰত ৰাখি দিব অফিচত, আৰু আপোনালোকৰ যিটো নতুনকৈ বনাই দিব সেই কপিটো আপোনালোকক দি দিব। এতিয়াও বহুত সময় আছে, আপোনালোকে যিটো কৰা নাই সেইটো কৰি লওক, সেইটো বেষ্ট। মানে তাত কোনো অবজেকশ্যন ধৰিবলগীয়া নাই। আপোনালোকে যদি সেইটো একচেপ্টো নকৰে, কোৰ্ট এপিটটো ইমান মানে এটা একচেপ্ট কৰিব, কিন্তু আপোনালোকৰ পিছততো এইটো অৰিজিনেলখিনি বিচাৰিবই, কাৰণ আপোনালোকৰ এইটো চাৰ্টিফিকেটখিনি তাৰ পৰাই আপোনালোকৰ আপডেটেড হৈ থাকিব। সেইটো পিছতে আপোনালোকৰ নেক্সট পৰ্যায়ত আপোনালোকে যদি মানে চাকৰিটো ছাৰ্ভিচ লাইফটো বেছি হৈ যায় তাৰপিছতে আপডেট দি থাকিব লাগে, মানে আপোনাৰ কোৱালিফিকেশ্যন কিমান হ'ল বা যিসকলে
মেৰিজ বিয়া পাতিছিলে বা মেৰিড আনমেৰিড সেইখিনি আপডেট হৈ থাকে, তো ছাৰ্ভিচ শ্বীটত হৈ থাকে এই বস্তুবোৰ। আপোনালোকে সেই প্ৰচেছটো মানে দিন আছে এতিয়াও কৰি লওক, অনলাইনত কৰি ল'ব, আহি আমাৰ গুৱাহাটীত যিটো অফিচ আছে তাৰ পৰা আপোনালোকে যিটো হাৰ্ড কপি সেইটো কালেকশ্যন কৰি ল'ব পাৰিব। এইখিনিতে মই আপোনালোকক এটা মষ্ট ইম্পৰ্টেণ্ট কথা কৈ থৈছোঁ যে আপোনালোকে কেতিয়াবা হয়তো শুনিছে কাৰোবাৰ চেলাৰী, যেতিয়া আমি ট্ৰেইনিং জইনিং কৰিছিলোঁ আমাৰ ক্ষেত্ৰত হৈছিলে কাৰোবাৰ চেলাৰী আগত হৈছিলে আৰু কাৰোবাৰ চেলাৰী পিছত হৈছিলে। এই বস্তুটো কিয় হয় মই আপোনালোকক কৈ দিছোঁ। চাওক, আপোনালোকে যেতিয়া বেংক একাউণ্ট খুলিছিল বা আপোনালোকৰ মই এতিয়া কৈ দিছোঁ যে সেই যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো চাই লওক আপোনালোকৰ মাইনৰ নে মেজৰ একাউণ্ট। যদি মাইনৰ হৈ আছে আপোনালোকৰ তেতিয়াহ'লে এইটো আপডেট কৰি লওক মেজৰ হ'লে, কাৰণ মাইনৰ একাউণ্টত চেলাৰী একাউণ্ট হিচাপে মানে গ্ৰহণ কৰা নহয়, আৰু মেজৰ একাউণ্টত আপোনালোকে চেলাৰী বা ক্ৰেডিট একাউণ্ট হিচাপে গ্ৰহণ কৰা হয়। সেইবাবে আপোনালোকৰ যদি মাইনৰ হৈ আছে সেই বস্তুটো আপোনালোকে মেজৰ একাউণ্টলৈ কনভাৰ্ট কৰি লওক। আৰু সেই বস্তুটো আপোনালোকে কেনে কৰিছোঁ সকলোৱে কৰি লওক, কাৰণ এজনে যদি নকৰে আপোনালোকৰ মেবি ধৰি লৈছোঁ মানে আপোনালোকৰ যিটো DF গোলাঘাট DF বা আমাৰ চিটি DF-এও ধৰি লৈছোঁ কমিশ্যনাৰ। চ' তাত যদি আমাৰ যদি যিসকল তাত মানে সেই উক্ত স্থানত জইনিং আছে সেই স্থানত থকা কোনোবা এজনৰ যদি একাউণ্টৰ যদি অলপো খেলি মেলি হৈ থাকে তেতিয়া গোটেইখিনিৰ ভিতৰত মানে আপোনালোকৰ যিটো চেলাৰী পাবলগীয়া প্ৰাপ্যটো সেইখিনি আপোনালোকে নাপায়। মানে কিয়নো সেই এজনৰ কাৰণে নাপায়, সেইজনে যদি আপডেট হোৱালে কিছুমানৰ চেলাৰী হৈ যায়। আপোনাৰ লগৰজনক যদি সোধে তোৰ চেলাৰী হ'ল নে নাই অহা, যদি সি হৈছে বুলি কৈছে আপোনাৰ কিন্তু নহ'বও পাৰে, কিয়নো আপোনাৰ যিখিনি বন্ধু আছে তাৰ ভিতৰত আপোনালোকৰ যিটো DF তাৰ যিটো সম্পূৰ্ণ ট্ৰেইনিং পিৰিয়ডৰ কথা কৈছোঁ। চ' আপোনাৰ সম্পূৰ্ণ যদি সেই বেংকৰ কামখিনি নহয় তেন্তে আপোনালোকৰ একাউণ্টত সেইখিনি পইচা নোসোমাব। আৰু বেংক একাউণ্টত আপোনালোকে এইটো নাভাবিব কিছুমানৰ এমাহতে হৈ যায় আৰু কিছুমানৰ 3 মাহৰ পিছত সোমায়। আমাৰতো 3 মাহৰ পিছত একেলগতে সোমাইছিল, কিয়নো আমাৰ বেটছৰ চিটি DF-ৰ 200 চামথিং প্লাছ আছিল, 218টা মানে আমাৰ কেণ্ডিডেট আছিল। তাৰ ভিতৰত মানে কিছুমানৰ 2-এজনৰ বেংক একাউণ্ট খেলি মেলি আছিলে কাৰণে আমাৰ সেইটো পইচাটো 3 মাহৰ পিছত সোমাইছে, একেলগতে সোমাইছে। চ' আপোনালোকক মই যিখিনি ইনফৰমেশ্যন আছিল মোৰ ফালৰ পৰা জনালোঁ। আৰু নেক্সট ভিডিঅ'ত কেইটামান কমেণ্ট বাকী থাকিল, সেইকেইটাত মই ডিটেইলছ বনাম। মানে নেক্সট ভিডিঅ'টো মই এটা ইম্পৰ্টেণ্ট ভিডিঅ' বনাম, যিটো ভিডিঅ'ত আপোনালোকে কি বস্তু নিব লাগিব A to Z। মই যিখন দোকানৰ পৰা বস্তু আনিছিলোঁ সেই দোকানৰ কেছ মেম'খন মই কেনেবাকৈ সিদিনাখন চাইছিলোঁ যে মোৰ হাততে আছে নেকি, মোৰ হাতত ভাগ্যক্ৰমে সেই কাগজখন আছে আৰু সেই কাগজখনত লিখা আছে, মই আপোনালোকক দেখুৱাই দিম ভালকৈ। চ' নেক্সট ভিডিঅ'ত আপোনালোকক তাক মই জনাম যে আপোনালোকে বস্তু কি নিব লাগে টেইলিং চেণ্টাৰলৈ। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। চ' আজিলৈ লৈছোঁ, বাই বাই, থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।